হাই গাইছ, আজি গৈ আছোঁ মানে আমি গুৱাহাটী। দাস আৰু মই দুজনে গুৱাহাটী যাম কিবা এটা কামত। তো চাই থাকক ভিডিঅ'। কেইটা বাজিছে? 10:30 হৈছে গাইছ। আমি ইয়াত 12টা বজাৰ পৰা আৰম্ভ কৰিম ব্লগটো। চাই থাকক শেষলৈকে। দাস যাব মোৰ লগত। এইখিনিতো গাইছ সকলোৱে চিনিয়ে পায়। এইখিনি আমাৰ জাবিৰগুছি চক হয়। আমি জাবিৰগুছি চকৰ পৰা আমি গৈ আছোঁ এইফালে বাগান হয়, পুনীয়া বাগান হয়। এইফালে গৈ আমি মংগলদৈ ৰোডত এই গাইছ ৰাস্তা চাওক গাইছ, আমাৰ দৰঙৰ ৰাস্তা চাওক। খোলা বোমা গাইছ। গাইছ এই দেহবিলাক দেখা পাইছে পাইপৰ নিচিনা পুলুঙৰ নিচিনা বস্তু কি বনাই আছে গাইছ নাজানো, বাট কিবা গেছৰ পাইপ হ'ব বুলি জানো। এই জেচিবি আছে ইয়াত, টেংকাৰ চেংকাৰো আছে। চাই থাকক গাইছ। এয়া আমাৰ ধৰ গাইছ এই ৰাস্তা চাওক গাইছ, এই বনাই আছে মানে বহুত অসুবিধা, যাবই নোৱাৰি দেখিছানে। এইবিলাক শিল চিল পাৰি আছে, এইফালে ডাম্পাৰ আহি আছে, এইফালে জেচিবি আছে। এই যাব নোৱাৰি, ৰখি আছোঁ বৰ্তমান এতিয়া গাইছ। এই ডাম্পাৰখন গ'লে যাওঁ আৰু ওলাই। দেৰিও হৈ আছে গাইছ, কি কৰোঁ এতিয়া। ইয়াতেই বাজিল 12:30। ঘূৰি আহি পাব লাগিব গাইছ গুৱাহাটীৰ পৰা। এইয়া গাড়ীত আনিছে ব্ৰইলাৰ পোৱালি। এই দেখিছে আপোনালোকে, এই ভাইটিটোৱে কিবা শিলগুটি বুটালি আছে চাওকচোন আপোনালোকে। এই জেচিবিৰে কিবা মিলাই আছে মানে ৰাস্তাটো। এইয়া দেখিছেনে গাইছ, এইখনতে ডাম্পাৰ আহি আছে, পিছফালে ধূলা গাইছ। একদম চৰি লাগি যাব গাইছ এনেকুৱা ধূলা খাব লাগিলে। এইফালে আহিয়ে ভুল হ'ল গাইছ, কি কৰিম এতিয়া গাইছ। আৰু ধূলা চাওক গাইছ, একদম গাড়ী একদম পিছফালেৰে গৈ আছোঁ, একদম ধূলাৰে বগা কৰিছে, একো দেখা পোৱা নাই, কুঁৱলীৰ নিচিনা হৈ আছে গাইছ। একদম চাওক আপোনালোকে, এইখন যে ডাম্পাৰ গৈ আছে আগত, সেইখন একদম ধূলা চোলা উৰাই গৈ আছে, একদম ধূলা চোলা খাই গাইছ। একদম পূৰা চৰ্দিৰ নিচিনা লাগি গৈছে। ই কেলা গোটেই ধূলা গৈ লৈছে গাইছ, গোটেই গাড়ীত ধূলা চাওকচোন, ৰাস্তাতে গোটেই ধূলা, গোটেই গাড়ী পিছফালে আহি আছে, এটা ধূলাত বগা হৈ গৈছোঁ গাইছ। এই চাওক ৰাস্তা গোটেই ধূলা গাইছ। এই চাওক চাওক না গাইছ, গোটেই ধূলা, নতুনকৈ বনাই আছে মানে ৰাস্তা। এইখন হৈছে নতুন শৰাইঘাটৰ দলং। গুৱাহাটীৰ পৰা ঘূৰিলোঁ এতিয়া, মানে কিবা বিশেষ অসুবিধাৰ কাৰণে গাইছ ভিডিঅ'টো কৰিব নোৱাৰিলোঁ। মোবাইলত চাৰ্জ নাছিলে, মানে গাড়ীৰ ভিতৰত মোবাইলটো চাৰ্জ দিলোঁ। চাৰ্জ দি মানে এতিয়া ঘূৰি আহোঁতে বনাইছোঁ এইখন নতুনকৈ বনোৱাখন আমাৰ শৰাইঘাটৰ দলংখন। আপোনালোকে চাই থাকক ভিডিঅ'টো। এইফালে মানে গ'লে শুৱালকুছি পায় আৰু এইফালে আছে আমাৰ পুৰণা শৰাইঘাট দলংখন, ব্ৰিটিছৰ দিনতে বনোৱা বোলে, নাজানো। চাই থাকক ভিডিঅ'টো। মানে এইখন দলং পাৰ হ'লে মানে 1.5 মিনিট টাইম লাগে। যদি মানে আপুনি 50-60 গৈ থাকে মানে 1.5 মিনিট টাইম লাগে। এতিয়া এইখিনিতে 1.5 মিনিট হৈছে, 1.5 মিনিট হৈছে এতিয়া বৰ্তমান। চাই থাকক। আমি যাওঁতে গাইছ আমি এইফালে নাযাওঁ, আমি উত্তৰ গুৱাহাটী হৈ যাম। এইফালে ৰাস্তা ধুনীয়া ৰাস্তা, যাওঁতে ভিডিঅ' বনাই যাম। আপোনালোকে চাই থাকক ভিডিঅ'টো শেষলৈকে, মিছ নকৰিব। এনেকুৱা ধুনীয়া গাইছ, আপোনালোকে আহিব গাইছ, ধুনীয়া লাগে মানে। মই এদিন গৈছিলোঁ আগতে, মানে আজিও যাম সেইফালে দিয়েই। এই ভিডিঅ'টো চাই থাকক শেষলৈকে, মিছ নকৰিব ভিডিঅ'টো, চাই থাকক। এই চাওক না গাইছ ৰাস্তা চাওক, একদম জানো 4 লেনহে বনাই থৈছে। ইমান ভিতৰৰ ৰাস্তাত যে ইমান ধুনীয়া ৰাস্তা সোমাই আছে, গমেই পোৱা নাছিলোঁ গাইছ। আজিৰ পৰা ইমান ডাঙৰ হ'লোঁ মানে গাইছ গমেই পোৱা নাছিলোঁ এইফালে যে ৰাস্তা আছে। মানে যদি আপোনালোকে নাজানে মই কৈ দিছোঁ, গৌৰীপুৰৰ পৰা এইফালে সোমাই যিফালে পূবৰ ফালে ৰাস্তাটো আছে এইফালে সোমাই লোকেশ্যনত মাৰি দিলে আহি যাব গাইছ। এই বহুত স্পীড ব্ৰেকাৰ গাইছ, একদম মানে এনেকুৱা স্পীড ব্ৰেকাৰ মানে অশান্তি লাগি যায়। হ'লেও মানে ৰাস্তাটো ভাল লাগে, ৰাস্তাটো ভাল লাগে কাৰণে আহোঁ এইফালেদি। এইটো এটা পাইছিলে আগতে স্পীড ব্ৰেকাৰ, এইটো এটা স্পীড ব্ৰেকাৰ।
আগত আৰু কিমান পাব নাজানো, বাট বহুত আছে কিন্তু। চাই থাকক ভিডিঅ'টো। এনেকুৱা ধুনীয়া ধুনীয়া পাহাৰৰ মাজেৰে এনেকুৱা ধুনীয়া ৰাস্তা, ভালে লাগে মানে গাইছ, কিবা এটা মানে আহিয়েই ভাল লাগে। আপোনালোকে আহিব কেতিয়াবা, ৰাস্তাটো দেখা পাব, ধুনীয়া লাগে মানে। ভিডিঅ'ত চোৱাতকৈ ৰিয়েলকৈ চাই আৰু ধুনীয়া লাগে মানে। ৰিয়েলকৈ চাব কেতিয়াবা, আহিব চাব, ভাল লাগিছে। এই মানে এই পাহাৰৰ মাজে মাজে কি ধুনীয়া ৰাস্তা, মানে বহুত গাড়ী আহে গাইছ। চাই থাকক ভিডিঅ'টো শেষলৈকে। পথ খাই কি কৈছে জানা নাই গাইছ, সি আমাক চাইড দিয়া নাই গাড়ীখনেদি, ৰাস্তাটো আগুৰি আহি আছে, আগবাঢ়িব দিয়া নাই। আকৌ সেইফালে দেখিছেনে, আকৌ কিনকাইছে, এই যাব লাগি ছিগনেল দিছে, এইবাৰে চাইড দিছে গাইছ। সেনে মানুহ, এই লালাই আহি থাক। আপোনালোকে ভাবিব পাৰে গাইজ, মানে স্কুটি লৈ আহিছিলে, এতিয়া দেখাবলৈ 4 চকীয়া, মানে মঙলদৈৰ পৰা মোৰ দোষ্ট এজন গুৱাহাটী গৈ আছিলে। তো আমি দুটা, দাস আৰু মই গাড়ীতে আহিলোঁ। স্কুটিখন মঙলদৈত থ'লোঁ, মানে থৈ কিনে আমি গাড়ীতে আহিলোঁ। এতিয়া গৈ আছোঁ এইটো বেজেৰা পামগৈ, আৰু বেছি দূৰ নাই, আৰু 15 নহয় 12 কিলোমিটাৰমান গ'লে বেজেৰা পাম আৰু। তো চাই থাকক ভিডিঅ'টো শেষলৈকে, আৰু মজা আছে। মানে গাইজ, ইয়াত যদি কোনোবাই যদি ভাবে বোলে গানৰ মানে কভাৰ ভিডিঅ' বনাব খোজোঁ, তেতিয়াহ'লে আহিব পাৰে। ধুনীয়া লুক, ধুনীয়া লোকেশ্যন, আহিব পাৰে। ফাইনেলি আহি পালোঁ ঘৰ গাইজ। বিৰাট গৰম লাগছে, চোলাটো সোনকাই লৈছোঁ, জিন্সৰ চাৰ্ট আছিল, চোলাটো সোনকাই লৈছোঁ গাইজ। এই লাহে আহি আছোঁ, আৰু সন্ধিয়া হৈছে মানে লাহে আহি আছোঁ। এতিয়া ঘৰ পামেই আৰু বেছি নাই, সেইখিনি পাৰ হ'লেই পাম। তো বাই বাই। ভিডিঅ'টো ভাল লাগিলে লাইক, কমেণ্ট, শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰিব। আজিলৈ বাই বাই।